এইটো ভবানী বিল মাছ তামাম মাছ বিলে চাওঁ বলক। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এনি ট'ৰ ব্লগ। তো আজি আমাৰ নতুন এটা ট'ৰ হ'ব। আমি গৈ আছোঁ ভবানী বিলত মাছ মাৰিবৰ কাৰণে। তো আৰু মানুহ গৈছে, আপোনালোকক দেখাম কেনেকৈ বিল হয়, কিমান ডাঙৰ বিল আৰু কেনেকৈ মাছ মাৰে। তো আমাৰ অলপ দেৰি হৈ গ'ল, তো গৈ আছোঁ বাৰু, দেখাম আপোনালোকে চাই থাকিব। এতিয়া আমি পাই গ'লোঁ এইটো সমতা অভাৰ ব্ৰিজ, এইটো ৰেলৱে ইয়াতে আছে। তো কাষতে দেখা পাই আছে ইয়াতে এই আগত বিলটো আমি যাই পামেই আৰু বেছি সময় নালাগে। এইটো ৰেলগেট ক্ৰছ কৰিলোঁ, ৰেলগেট ক্ৰছ কৰিয়ে অলপ 200 মিটাৰৰ ভিতৰতে বিলটো আহি গ'ল। তো ইয়াতে দেখা পাইছে পূৰা কাম চলি আছে, ৰাস্তাটো সৰু। তো আমি আহি গ'লোঁ আৰু এইটো দেখা পালে বিলৰ ওপৰৰ দৃশ্য। তো তলত বিলখিনি আছে, আমি ফাইনেলি আহি পাই গ'লোঁ বিলত। তো এতিয়া আপোনালোকক দেখাই থাকিম কেনেকৈ মানুহে মাছ মাৰি আছে, কি মাছ মাৰি আছে। এতিয়া দেখা পাই এইটো বিল হয়, এই চাইডত মানুহ কম, এই চাইডতে অলপ বেছি আছে। তথাপি মানুহ মাৰিছে, এই আগফালে বেছি গৈছে, এই চাইডে বেছি পানীটো, যাৰ কাৰণে মানে মাছ কম পায় আৰু ধৰিব নোৱাৰে। অলপ কম পানী ফালে গৈছে, বেছি মাছ পায় বিলে। তো ইয়াতে এইফালে দেখা পাইছে মাছ মাৰিয়ে আছে, মানুহ অলপ কমি গৈছে, মানে অলপ সোনকালে আহি গৈছে, গুচি গৈ আছে কিছুমান, তথাপিও মাৰি আছে। সেয়া ভিতৰত পিছফালে মানুহ মাছ মাৰিয়ে আছে। মাছ অলপ কমে, আগৰ দৰে মাছ নাই, মাৰি শেষ কৰি দিয়ে আজিকালি। আগতে মাছ মাৰিছে, বহুত ডাঙৰ বিল হয়, ভবানী বিল বুলি কয়। মাছ ধৰি আছে, মেটেকা তামাম মেটেকাৰ কাৰণে বেছি মাছ মাৰিব নোৱাৰে, কমে মাৰে এইবিলাক মাছ। ইয়াতে দেখা পালে পুলিচ প্ৰশাসনো আছে। তো অলপ আমি আগুৱাই গৈ আছোঁ, তাতে আপোনালোকক দেখাম। মেলা বহিছিল, মেলাটো অলপ কমি গ'ল। চাইডে অলপ আছে, মানুহবিলাকে লৈ আছে, কিবা কিবি খাই আছে। ঘৰলৈ মাছ মাৰিলে উঠিলে এতিয়া ঘৰলৈ যাব। বহুত মানুহ উঠিয়ে গ'ল, ঘৰত গৈ আছে, কিছুমানৰ দেখা পাই আছে। তো ইয়াতে খোৱা বোৱা কৰি আছে, কি চাওঁ তামাম খানি চলি আছে ইয়াতে। পেলামত কিবা কিবি খাই আছে, বহুত এনজয় কৰি আছে। আৰু এইখিনি আমি দৃশ্য দেখালোঁ আৰু আপোনালোকক। আৰু আছে অলপ বিলত, এইবিলাক তলতো বিল আছে, পানী আছে, মানুহ উঠিব আৰু। তো ফ্ৰেণ্ড, দেখালোঁ দৃশ্যখিনি, ভালকৈ দেখাব নোৱাৰিলোঁ, অলপ দেৰি হৈ গ'ল। তো এতিয়া কোনোবা মন্ত্ৰী MLA আহিছে চাগে, তো গৈ আছে। এতিয়া আমি চোৱা মেলা শেষ হৈ গ'ল, এতিয়া আমিও ঘৰলৈ গৈ আছোঁ। তো আমাক অলপ ৰখাই দিলে, এতিয়া সিহঁতে VVIPটো, সিহঁতৰ ৰাস্তা ক্লিয়াৰ আছে, গৈ আছে। তো এতিয়া আমি দেখালোঁ ভিডিঅ'বিলাক আপোনালোকক। তো কেনেকৈ লাগিল জনাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। তো এতিয়া ঘৰলৈ যাওঁ আৰু, থেংক ইউ।